নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোনসকল ছাত্ৰ-ছাত্ৰীয়ে নেকি 2026 চনৰ মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাবা। যোনসকলে 2026 চনৰ মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টোত দুটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছো। আজিৰ এই ভিডিঅ'টো আমি তোমালোকক জনাবলৈ গৈ আছো তোমালোকৰ 2026 চনৰ মেট্ৰিক পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু এই পৰীক্ষাৰ ৰুটিন কেতিয়াৰ পৰা প্ৰকাশ পাব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক এইবোৰৰ কথা, সকলোবোৰ কথা তথ্য অনুসৰি তোমালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু যদি কোনোবাই এইটো চেনেল প্ৰথমবাৰ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা, যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰিব পাৰা। কাৰণ আমি এইটো চেনেলত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিলেটেড থকা কথাবোৰ ভিডিঅ'ৰ সৈতে দি থাকো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আৰু এটা কথা জনাবলৈ গৈ আছো। তোমালোকৰ যিটো মেট্ৰিক পৰীক্ষা, এই 2026 চনৰ মেট্ৰিক পৰীক্ষা কিন্তু বহুতে টান হ'বলৈ গৈ আছে। সেই গতিকে যদি পৰীক্ষাত এটা ভাল ৰিজাল্ট লৈ উত্তীৰ্ণ হ'ব বিচৰা, তেন্তে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা। কাৰণ আমি এইটো চেনেল মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সহায় হোৱাকৈ ভিডিঅ' আকাৰে দি যাই থাকো। এতিয়া আহো তোমালোকৰ মেইন পইণ্টলৈ। তোমালোকৰ মেট্ৰিক 2026 চনৰ পৰীক্ষা কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, লগতে তোমালোকৰ ৰুটিন কেতিয়া প্ৰকাশ পাব। তাৰ কাৰণে তোমালোকে এইবাৰ 2025 মেট্ৰিক পৰীক্ষাৰ যোনটো ৰুটিন, সেই ৰুটিনখন তোমালোকে চাব লাগিব। তোমালোকে ইয়াতে দেখিবলৈ পাইছা 2025 মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট হৈছিল ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা। তোমালোকৰ প্ৰথমটো এক্সাম আছিল ইংলিছৰ পৰীক্ষা। 2025 মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট হৈছিল ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা। তোমালোকৰ 2026 চনৰ মেট্ৰিক পৰীক্ষাও এনেকৈয়ে ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত তোমালোকৰ 2026 চনৰ মেট্ৰিক পৰীক্ষাও ষ্টাৰ্ট হোৱাৰ খুবেই চান্স আছে। বিশেষকৈ তোমালোকে ধৰি ল'ব পাৰা যে 11, 12, 13 ফেব্ৰুৱাৰীৰ 11, 12, 13ৰ পৰা তোমালোকৰ 2026 চনৰ মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট হ'ব পাৰে। তাৰ পিছত তোমালোকৰ 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিন কেতিয়া প্ৰকাশ পাব। তোমালোকে 2025 মেট্ৰিক পৰীক্ষাৰ ৰুটিনখন যদি চোৱা, তাতে তোমালোকে দেখিবলৈ পাবা তোমালোকৰ 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিনত 2024 চনৰ 20 নৱেম্বৰ তাৰিখে তোমালোকৰ প্ৰকাশ পাইছিল। চেম তেনেকৈ যদি তোমালোকৰ 2026 চনৰ মেট্ৰিক পৰীক্ষাটো ৰুটিন নৱেম্বৰ মাহতে প্ৰকাশ কৰাৰ খুবেই চান্স আছে, কিন্তু ডাইৰেক্টলি তাৰ ডেট আমি জানিবলৈ পোৱা নাই। কিন্তু তোমালোকে ধৰি ল'ব পাৰা যে 21ৰ পৰা 25-26 নৱেম্বৰৰ ভিতৰত তোমালোকৰ ৰুটিন আহি যাব পাৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰো তোমালোকে আজিৰ এই ভিডিঅ'টো এই দুইটা আপডেটৰ কথা তোমালোকে গম পালা। যদি ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল হৈছে, তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা আৰু ভিডিঅ'টো বন্ধুবোৰলৈ শ্বেয়াৰ কৰিবা। আৰু যদি কোনোবাই এইটো চেনেল প্ৰথমবাৰ আহিছা, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।